ইয়াৰ বোলে জাগাবিলাক আহি কেনে ধুনীয়া লাগছে ইয়াতে সেইকাৰণে ঘূৰাই আছোঁ অলপ জাগাখিনি দেখাই আছোঁ আপি দেখা নাই এটা এতিয়ালৈকে আপি এতিয়া দেখা নাপাবি অলপ দেৰিকৈ মাতিম নহয় তই টেনশ্যন কিয় লৈছা আজি আপিয়ে চাম দেখাই আছোঁ গাইছ আপোনালোককো কেনে ভিৰে ফেঞ্চিত একদম ক'বাই নালাগে তামাম গৰম আৰু কাপোৰ কিনিব পৰা নাই কাপোৰ কিনে পইচা নাই হাতত সি কাপোৰ কিনে কেনে এখন লৈ যাওঁ নেকি বতাহ বল 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 আপোনালোকক আৰু এটা কথা কওঁ মানে গাঁৱৰ মূল্য জানিবলৈ হ'লে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু এনাডাৰ ব্লগ তো কেছো আপলোক আজি মই যাই আছোঁ গুৱাহাটী ঘৰৰ পৰা গাইছ কিমান আৰম্ভ কৰি থাকিম আজি ভাবছোঁ আধা ৰাস্তাৰ পৰা আৰম্ভ কৰি দিওঁ আৰু ঘৰৰ পৰা আৰু কিমান অলপমান বুজি পাইছাই নহয় আৰু আমাৰ ইফালে আছে ইয়া একেলগে যাই আছোঁ আমি গুৱাহাটীৰ মানে আজি ক'ত যাই আছোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক তো গম পাই যাব লাষ্টলৈকে আৰু এটা কথা আজি মানে গাইছ ব্ৰহ্মপুত্ৰত সাঁতুৰি যাম বুলি ভাবিছে নেকি নাভাবিব এনেকৈ মিছা কথা জাহাজত যাই আছোঁ বলক এতিয়া যাওঁ বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ আপোনালোকে শ্বেয়াৰে কৰি নিদিয়ে আমাৰ ভিডিঅ' অলপমান কৰি দিব গাইছ বেয়া লাগে নহয় এনেকৈ কিমান আৰু কষ্ট কৰিম আৰু I see my life from the motor. My meter's running low. I've been moving everywhere. Spreading out. দিছ ইজ গাইছ দৌল গোবিন্দ টেম্পল বলক এতিয়া আগলৈ যাওঁ ফাইনেলি আহি পালোঁ জাহাজঘাট চকুটো মানে বেয়া হৈ আছে অলপ চশমাটো মাৰি লওঁ ৰ যে হ'ল অলপ দেখা যেন লাগছে এতিয়া যাওঁ আৰু বলক যাওঁ দিছ ইজ ব্ৰহ্মপুত্ৰ ঘৰৰ ওচৰতে আছে কিন্তু বাট নাহোঁ গাইজ আজি মই গা ধুম কি গা ধুম আজি ইয়াতে গা ধুই সি অঁ কৰিছে এই গুৱাহাটী যাওঁ কিয়? এইটো টিকেট চিকেট কাটি ল'লোঁ এতিয়া জাহাজত উঠি ল'লোঁ এতিয়া উপায় নাই সাঁতুৰিবতো নৰুৱে জাহাজতে উঠি যাওঁ 10 টকা ল'লা বহুত উঠি যাং দে আৰু কি উপায় নাই আৰু উপায় নাই আৰু এটা বস্তু দেখাই পানীত চলা ট্ৰেইন গাইছ পানীত চলা ট্ৰেইন পাগল হৈ গৈছে আজি প্ৰথমবাৰ দেখিছোঁ গাইছ গাইছ জাহাজ হৈ গ'ল ষ্টাৰ্ট আৰু আমি ওলালোঁ এতিয়া যাব আৰু আমি পূৰা দুটা ৰ'দত বহি লৈছোঁ কোনো নাই ইয়াতে একদম পূৰা ফ্ৰী বহি লৈছোঁ কোনো মানুহ চানুহ নাই আৰু মানুহ চানুহ সেইফালে আছে আমি বিন্দাছ আমাক কোনেও ক'ব নোৱাৰে আজি কয়লা হ'লো দে আৰু যে ৰাহুলৰ কাৰণে টেপাৰ কাৰণে ক'লা হোৱাটো ডাঙৰ কথা নহয় ক'লা হৈ কিমান চলি আছে সেইটো ডাঙৰ কথা গজব বেজতি গাইছ ফাইনেলি আহি পালোঁ ফেঞ্চি বজাৰ আমি মানে বজাৰ নকৰোঁ পাৰিবি নে উঠবা মোৰ ভয় লাগে কেনেটা ভয় লাগে মোৰ মই এইগিলাত এক্সপিৰিয়েঞ্চ আগে পাছ এইগিলা কিমান উঠিলোঁ আকৌ পুৰা ভয় লাগছে কিন্তু একদম বুকুত জ্বলাই গৈছে একদম দিছ ইজ গুৱাহাটী গাইছ গুৱাহাটী ফটো এটা তুমি কেনে মজা জাগা বে কেনে মজা জাগাটো ইমান বেয়াও নহয় মানে কেমেৰাতহে ভাল দেখা পাইছে এনেই শুকান মোৱা কিমান আৰু এনেকৈ ৰখি থাকিম আৰু দেই এনেকৈ সোনকালে যাব লাগে যেনে কৰিবই লাগিব নিজা গাড়ীৰ কাৰণে আৰু বাছত উঠবই লাগিব আৰু উপায় নাই নিজা গাড়ী থাকিলে আৰু ডাইৰেক্ট চিধাই গ'লোঁ হয় পালং দে গাইছ ফাইনেলি জালুকবাৰী পাই গ'লোঁ চৰি গাইছ মালিগাঁৱহে পাই গ'লোঁ এতিয়া যাই আছোঁ হোষ্টেল আৰু তাকা এনেকৈ গৰম নাইয়ে বড্ড গৰমে তামাম ৰ'দ পাগলা কৰি দিছে একদম গাইছ আৰু গুৱাহাটীত চশমা পিন্ধি পাত্তা পোৱা নাই আমি আৰু এণ্টাৰ ট্ৰেইন আগিলে ৰখি আছে আমাৰ কিন্তু ৰখি চিষ্টেম নাই আমি যামেই য'তে নহওক ফাইনেলি আহি পালোঁ ডন বস্কো দিছ ইজ ডন বস্কো গাইছ কি কাম আছে কৰি লওঁ তাৰপিছত আৰু দেখাই আছোঁ বাকীখিনি আপোনালোকক আৰু এটা কথা কওঁ মানে ই আমাৰ হিৰ'ই মানে আমাৰ হোষ্টেলৰ মানে বাথৰুমকেইটা দেখি পগলা হৈ গৈছে কোনটো থাকিম তাকে সুধি আছে মোক কৈছোঁ যোনটো থাকা সোনটোতে শাক তোৰ ইচ্ছা দে ইয়াৰ বোলে জাগাবিলাক আহি কেনে ধুনীয়া লাগছে ইয়াতে সেইকাৰণে ঘূৰাই আছোঁ অলপ জাগাখিনি দেখাই আছোঁ আপি দেখা নাই এটা এতিয়ালৈকে আপি এতিয়া দেখা নাপাবি অলপ দেৰিকৈ মাতিম নহয় তই টেনশ্যন কিয় লৈছা আজি আপিয়ে চাম দেখাই আছোঁ গাইছ আপোনালোককো গাইছ ফাইনেলি 1 বছৰৰ মূৰত ৰখি গাইছ ফাইনেলি চাৰ্টিফিকেট পাই গ'লোঁ আৰু এতিয়া পিছত কি হয় আৰু নাজানো আৰু দেখা যাব এতিয়া চব কাম ক্লিয়াৰ হৈ গ'ল এতিয়া ফেঞ্চি যায় কেনে তহল দে অলপ ফেঞ্চি আহি পালোঁ কিন্তু তামাম গৰমৰ কাৰণে ইয়াত থাকিব নোৱাৰি এতিয়া ঘৰ যাই আছোঁ কেনে ভিৰে ফেঞ্চিত একদম ক'বাই নালাগে তামাম গৰম আৰু
কাপোৰ কিনিবই পৰা নাই কাপোৰ কিনে পইচা নাই হাতত সি কাপোৰ কিনে কেনে এখন লৈ যাওঁ নেকি বতাহ বল গাইছ আপোনালোকৰ যদি কোনোবা গাৰ্লফ্ৰেণ্ড আছে ইয়াত ফুল ল'ব আহক ফেঞ্চিত পাব আৰু এইটো গলিত আহিব আৰু এটা ফুল লৈ যায় ধুনীয়াকৈ প্ৰপ'জ কৰক ডাইৰেক্ট একচেপ্ট কৰিব 100% গেৰেণ্টি গাইছ ফেঞ্চিৰ আৰু ইমান এটা ভিডিঅ' কৰি থকা নাই আৰু কাৰণ আমি মানে আকৌ পিছত আহিম দুৰ্গা পূজাত কাপোৰ ল'ব আহিম ইয়াত 4-5টা চলি গেং লৈ আহিম ভালকৈ একদম পূৰা তেলকা মচাই দিম আৰু ফেঞ্চি এতিয়া ঘৰত যাই আছোঁ গাইজ আহি পালোঁ ফাইনেলি সেইফালৰ পৰা এইফাল আৰু এনেকৈ ধৰিলে মানে মুখখন ক'লা দেখি সেইকাৰণে ৰ'দৰ পোহৰটো মানে ৰিফ্লেকশ্যন মুখত ইফালে পৰি আছে সেইকাৰণে ইফালে ভাল দেখি আৰু এটা কথা কওঁ মানে জাহাজৰ ঘাটটো হৈছে সেইটো ৰাস্তাটো হৈছে সেইফালে আৰু ই বা ক'ত নি আছে এইফালে জংঘলৰ ফালে ৰাস্তা নহ'লে কম মাৰ খাবি তই আছে না ভালকৈ ক গম নাপাওঁ না মই গম নাপা যদি কিয় আনছা আকৌ ইফালে শ্বৰ্টকাট মাৰোঁতে যাব গাইছ দেৰি হ'ব আমাৰ সাঁতুৰি যাম গাইছ যাব নোৱাৰিম বুলি ভাবিছিলোঁ মানে অলপমান মানে পানী আছে তো ইয়াক ক'লো ইফালেদি নাযাওঁ ই নামানে এতিয়া যাবই ইফালেদি তো যাওঁ আগত কি হয় দেখা যাব ক'ত আনিলি তই জংঘল গোটেই জংঘলে দেখোন কোনফালে যাম এতিয়া আমি ৰাস্তা যদি নাজানা ক'বা নালাগে নহয় ধৰ সিফালেদি কিমান ধুনীয়াকৈ যাব পাৰি ইফালে ক'ত যাবি জংঘলত গাই যি ভাবছিলোঁ সেয়ে হ'ল আৰু সিফালে গোটেই জংঘল একদম গোটেই ৰাস্তাই নাযাবা কেনেকৈ যাম পয়াই ক'ৰ ফালে ৰৈছি এতিয়া আকৌ ঘূৰি কেনে যাব লগা হৈ আছে সিফালে উপায় নাই গাইছ আপোনালোক আৰু এটা কথা কওঁ মানে গাঁৱৰ মূল্য জানিবলৈ হ'লে গুৱাহাটী যাওক গৰমত থাকি আহক আৰু ঠাণ্ডাত আহি বহক গাঁৱত কেনেকুৱা লাগে এবাৰ চাব গাইছ গৰমত আৰু ভিডিঅ' বনাই থাকিব ইচ্ছা নাই আৰু কাৰণ আৰু গাইছ টেপাই আজি মোক লৈ আহি একদম জ্বালা কালা দিছে দে আৰু এই গুৱাহাটীত লৈ আহি পেলাই মোক আপোনালোকে জানে কোনে লৈ গৈছে মই কৈছোঁ আগতে আৰু ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল নটিফিকেশ্যন অন কৰিব লগতে লগ পাম নেক্সট কিবা খাব লাগিব মোক ডাইলগটোতো দিবা দি ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল নটিফিকেশ্যন অন কৰি দিব লগতে লগ পাম এটা নেক্সট ব্লগত